হেল্ল' গাইজ, আজি মই আপোনালোকৰ ওচৰলৈ আন এটা নতুন ৰেচিপি লৈ আহিছোঁ। সেইটো হৈছে কঁঠালৰ আচাৰ। প্ৰথমতে কঁঠালটো কাটি বাকলি গুচাই সৰু সৰুকৈ কাটি ল'ব লাগিব। এতিয়া মই কঁঠালখিনি এটা কুকাৰত ভৰাই লৈছোঁ। আপোনালোকে কেৰাহীটো লৈ ল'ব পাৰে। এয়া মোৰ কুকাৰত ভৰোৱা হৈ গৈছে। এতিয়া মই ইয়াত পানী অলপ বেছিকৈ দি দিম আৰু এইখিনি হুইচেল মাৰি ল'ম। ইয়াত মই 6-7টামান হুইচেল মাৰি লৈছোঁ, যাতে আচাৰখিনি সোনকালে মজে। কমকৈ হুইচেল মাৰিলেও হয়, কিন্তু আচাৰখিনি মজোতে সময় লাগে। এয়া কঁঠালখিনি ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই এটা বাচনত পানীৰ পৰা কঁঠালখিনি ভালদৰে তৰিয়াই ল'ম। এতিয়া মই ইয়াত নিমখ দি দিছোঁ। আপুনি আচাৰত নিমখটো দিওঁতে অলপ বেছিকৈ দিব। এতিয়া মই ইয়াত হালধি দি দিছোঁ। হালধিও বেছিকৈ দি দিছোঁ। আৰু এইখিনি এতিয়া মিক্স কৰি ল'ম। এইখিনি ধুনীয়াকৈ নিমখ হালধি সনা হৈ গৈছে। এতিয়া মই এখন প্লেটত কাগজ পাৰি লৈ লৈছোঁ আৰু ইয়াৰ ওপৰত কঁঠালখিনি দি দিছোঁ। এতিয়া কঁঠালখিনি মই ৰ'দত দিম। কঁঠালখিনি ধুনীয়াকৈ মোৰ শুকাই গৈছে। ইয়াত মই গোটা জিৰা, বেহাৰ, পাঁচফোৰণ, ধনিয়া গুড়া, মিট মছলা, চব্জি মছলা আৰু ৰেড চিলি লৈ লৈছোঁ। এতিয়া এটা বাচনত মই 2 কাপমান তেল লৈ লৈছোঁ। এতিয়া মই ইয়াত এবিধ এবিধকৈ মছলাখিনি দি দিছোঁ। এতিয়া মছলাখিনি মই ভালদৰে মিক্স কৰি ল'ম। আৰু ইয়াত এতিয়া কঁঠালখিনি দি দিছোঁ। এতিয়া কঁঠালখিনি মছলাৰ লগত ভালদৰে মিক্স কৰি ল'ম। তেলখিনি এনেদৰে মছলাৰ লগত মিক্স কৰি দিলে আচাৰখিনি কম তেলত হয় আৰু আপোনাৰ আচাৰখিনি শুকান শুকান হয়। আপোনালোকে মন কৰিলে আৰু পিছত তেল দিব পাৰে, তেতিয়া আচাৰখিনি আপোনালোকৰ অলপ তেলতেলীয়া হ'ব। এতিয়া মই আচাৰখিনি এটা বাচনত ভৰাই থ'ম আৰু 2-3 দিন ৰ'দত দিম, তেতিয়া আচাৰখিনি ধুনীয়াকৈ মজি যাব। আজিৰ ভিডিঅ'টো ইমানেই। আপোনালোকৰ যদি ভাল লাগিল তেনেহ'লে ঘৰত এবাৰ বনাই চাব আৰু কেনে পালে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।